নমস্কাৰ আপোনালোকক আজি পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালিৰ ভিডিঅ'টোত আমি জানিলোঁ মেষ লগ্নৰ পৰা কন্যা লগ্নলৈকে ব্যক্তিসকলৰ ব্যক্তিত্ব কেনেকুৱা হয়। আজি আমি জানিবলৈ চেষ্টা কৰিম তুলা লগ্নৰ পৰা মীন লগ্নলৈকে ব্যক্তিসকলৰ ব্যক্তিত্ব কেনেকুৱা হয়। প্ৰথমে জানিম তুলা লগ্নৰ বিষয়ে। তুলা লগ্নৰ লগ্নস্বামী হৈছে শুক্ৰদেৱ। তুলা লগ্নৰ ব্যক্তিসকল সতৰ্ক হয়, সন্তুলিত হয়, আকৰ্ষক হয়, উদ্যমী হয়, সামাজিক হয়, ন্যায়প্ৰিয় হয়। এওঁলোকে সকলোকে সমান দৃষ্টিৰে চায়। কিন্তু এওঁলোকৰো কিছু দুৰ্বলতা আছে। এওঁলোকে যিকোনো সিদ্ধান্ত নভবা নিচিন্তাকৈয়ে লয় আৰু কিছু ক্ষেত্ৰত এওঁলোক আত্মকেন্দ্ৰিক হয়, অৰ্থাৎ নিজৰ বিষয়ে অধিক চিন্তা কৰে। তুলা লগ্নৰ ইষ্ট দেৱতা হৈছে মা দুৰ্গা, ভগৱান কালভৈৰৱ আৰু শনিদেৱ। ইয়াৰ পিছৰ লগ্নটো হৈছে বৃশ্চিক লগ্ন। বৃশ্চিক লগ্নৰ লগ্নস্বামী হৈছে মংগল। বৃশ্চিক লগ্নৰ লোকসকল অদ্ভুত নেতৃত্ব ক্ষমতাৰ অধিকাৰী হয়। এওঁলোক উদ্যমী হয়, সক্ৰিয় হয়, দৃঢ়বিশ্বাসী হয়, লক্ষ্যপটু হয়। কিন্তু এওঁলোক অত্যাধিক ক্ৰোধী হয়, ভীষণ জেদী হয়, অধিক স্পষ্টবাদী হয়। অৰ্থাৎ এওঁলোকে যদি কেতিয়াবা কাৰোবাক বেয়া পায় বা এওঁলোকৰ সন্মুখত কোনোবাই কিবা ভুল কৰে মুখতে কৈ দিয়ে। সন্মুখৰজনে ভাল পায় নে বেয়া পায় তাৰ প্ৰতি এওঁলোকে কেৰেপ নকৰে। ঠিক আছে। আৰু এওঁলোকৰ ইষ্ট দেৱতা হৈছে ভগৱান হনুমান আৰু শ্ৰীৰাম। ইয়াৰ পিছৰ লগ্নটো হৈছে ধনু লগ্ন। ধনু লগ্নৰ স্বামী হৈছে গুৰু। ধনু লগ্নৰ লোকসকল জ্ঞানী হয়, ন্যায়প্ৰিয় হয়, স্পষ্টবাদী হয়, পৰোপকাৰী হয়। কিন্তু কিছু ক্ষেত্ৰত এওঁলোক সামান্য জেদী আৰু অহংকাৰীও হয়। মিলনমুখী হয়, বন্ধুপ্ৰিয় হয় আৰু এওঁলোক ভাল শ্ৰোতা হয়। এওঁলোকে সন্মুখৰজনৰ প্ৰতিটো কথা গুৰুত্ব সহকাৰে শুনে। এওঁলোকে আনৰ অধীনতা কেতিয়াও পচন্দ নকৰে। বিনা কাৰণত বাদ বিবাদ কৰিবলৈও ভাল নাপায়। এওঁলোকৰ ইষ্ট দেৱতা হৈছে ভগৱান বিষ্ণু আৰু মা লক্ষ্মী। ইয়াৰ পিছৰ লগ্নটো হৈছে মকৰ লগ্ন। মকৰ লগ্নৰ লগ্নস্বামী হৈছে শনি। শনি বুলি কওঁতে আকৌ ভয় খাব নালাগে, এওঁৰো কিছু বিশেষত্ব আছে। শনি লগ্নৰ মকৰ লগ্নৰ মানুহসকল ন্যায়প্ৰিয় হয়, কৰ্মী হয়, সত্যবাদী হয়, জটিল ব্যক্তিত্বৰ হয়। অৰ্থাৎ এওঁলোকৰ মনৰ মাজত কি চলি আছে সেয়া যেতিয়ালৈকে এওঁলোকে নিজেই ব্যক্ত নকৰে সন্মুখৰজনে ধৰিব নোৱাৰে। এওঁলোক সমৰ্পিত মনোভাৱৰ হয়। আটাইতকৈ ভাল লগা কথাটো হ'ল এওঁলোকে কৰ্মফলত বিশ্বাস কৰে। এওঁলোকে অত্যাধিক বৰষুণ, অন্যায়, মিছা কথা কোৱা মানুহ, অযুক্তিকৰ তৰ্ক এইবিলাক একেবাৰে বেয়া পায়। তুলা লগ্নৰ ইষ্ট দেৱতা হৈছে ভগৱান শংকৰ আৰু হনুমান। ইয়াৰ পিছৰ লগ্নটো হৈছে কুম্ভ লগ্ন। কুম্ভ লগ্নৰ লগ্নস্বামীও শনি হয়। এওঁলোক প্ৰগতিশীল হয়, স্বতন্ত্ৰ হয়, দয়ালু হয়, বিশ্লেষক হয়। এওঁলোকে গভীৰ আৰু গুপ্ত বিষয়ৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু এওঁলোক অস্থিৰ হয়, জেদী হয় আৰু আকুৰগোছ হয়। নিজে যিটো ভাল বুলি ভাবে বা শুদ্ধ বুলি ভাবে সেইটোহে মানি লয়। ঠিক আছে। এওঁলোকৰ ইষ্ট দেৱতা হৈছে ভগৱান শংকৰ। ইয়াৰ পিছৰ লগ্নটো হৈছে মীন লগ্ন। মীন লগ্নৰ স্বামী হৈছে গুৰু। মীন লগ্নৰ লোকসকল স্পষ্টবাদী হয়, আধ্যাত্মিক হয়, ন্যায়প্ৰিয় হয়, অধ্যয়নপ্ৰিয় হয়, ভ্ৰমণপ্ৰিয় হয়। এওঁলোকে কিন্তু উগ্ৰতা, অসহিষ্ণুতা, চেলেবু মানুহ, মিছা প্ৰশংসা এইবিলাক একেবাৰে বেয়া পায়। এওঁলোকৰ ইষ্ট দেৱতা হৈছে ভগৱান শিৱ আৰু মা লক্ষ্মী। আজিলৈ ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি অন্যান্য বিষয়বোৰ জানিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে এই ভিডিঅ'সমূহ ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।